নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অসমৰ খবৰ ইউটিউব চেনেললৈ। বন্ধুসকল, যিসকল ল'ৰা ছোৱালীৰ বয়স 18 বছৰৰ পৰা 25 বছৰ বয়সৰ ভিতৰত তেওঁলোকৰ বাবে এটা ভাল খবৰ আছে। তেওঁলোকৰ বাবে SSB হেড কনষ্টেবল 2021 ৰ ৰিকুৱাৰমেণ্ট আহি গৈছে। 12 পাছ হ'ব লাগিব আৰু দৰমহাও বহুত ভাল, 81,000 টকা। তো বন্ধুসকল, আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ হ'লে তলত ডেছক্ৰিপশ্যনত লিংক আছে, লিংকত যাওক। মই ইয়াত যিকেইটা ইম্পৰ্টেণ্ট ডিটেইলছ কৰিছোঁ। ভেকেঞ্চি ওলাইছে জেনেৰেলত 47, EWSত 11টা, OBCত 26টা, SCত 21টা পোষ্ট আৰু STত আছে 10টা পোষ্ট। লাষ্ট ডেট হ'ল বিজ্ঞাপনটো প্ৰচাৰ হোৱাৰ 30 দিনৰ ভিতৰত। আপোনালোকৰ হাতত এতিয়া 25 দিনৰ ওপৰত সময় আছে। তো দৰমহা কিমান হ'ব? পে লেভেল 4 হ'ব 25,500ৰ পৰা 81,110 প্ৰত্যেক মাহে। শিক্ষাগত অৰ্হতাটো আপোনালোকে গম পালে, দ্বাদশ শ্ৰেণী, বয়স 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু যিটো স্কিল টেষ্টটো আছে, কম্পিউটাৰ টেষ্ট এটা, সেইটো ইংলিছ টাইপিং কৰিব লাগিব আপোনালোকে 1 মিনিটত 15টা ৱৰ্ড, আৰু হিন্দী টাইপিং কৰিব লাগিব 30টা ৱৰ্ড 1 মিনিটত। আপোনালোকে যিকোনো এটা কৰিলে হৈছে, ইংলিছ কৰিব পাৰে বা হিন্দী কৰিব পাৰে। আৰু এপ্লিকেশ্যন ফিজটো কৈ দিছোঁ আপোনালোকৰ। জেনেৰেল, OBC, EWSৰ কাৰণে 100 টকা, SC, ST, ESM আৰু ফৰ্মেলৰ কাৰণে কোনো ফিজ নাই। তো বন্ধুসকল, সকলো তথ্য ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে অফিচিয়েল ৱেবছাইটৰ লিংকটোত ক্লিক কৰক। SSC হেড কনষ্টেবল ৰিকুৱাৰমেণ্টৰ সকলোখিনি তথ্য আপোনালোকে পাই যাব।